আৰু সেনাপতি সাম্ৰাজ্যৰ অধীশ্বৰময় মোৰ সুখী তোমাক দুয়োৰে সহায়ত অতি বিচক্ষণতাৰে আজি মই এই ৰাজ্য কৰিছো শাসন। কিন্তু আজি কিছুদিন ধৰি মোৰ ৰাজ্য নতুন নতুন শক্তিয়ে গা কৰি উঠিব ধৰিছে। সেইবাবেই মোৰ আজি সন্দেহ হৈছে যে এই অত্যাচাৰত বলি হৈ এদিন হয়তো এই নাগ প্ৰজন্মই ধ্বংসৰ পথলৈ গতি কৰিব। নচলি অত্যাচাৰ কৰে আহি আমাৰ ৰাজ্যত শিক্ষণে অধিক লৈ চিৰচাত কোনো তাকে একে মুহূৰ্ততে অত্যাচাৰ আমাৰ ৰাজ্যতে ইমান সহজ নহয় যে তুমি তাক দ্বিখণ্ডিত কৰিবা। তাৰ বাবে তাই কোন জানা? তাৰ বাবে তাই কোন জানা? আমাৰ পিতৃদেৱ আৰু আমাৰ শিৰপূজ্য জাননী। গতিকে ভাই তোমালোক যোৱা নিষ্কৰ্তব্য আৰু ময়ো যাওঁ পিতাৰ সমীপে ইয়াৰে অচিত প্ৰতিকাৰৰ হেতু। তুমি কথা দাদা যোৱা তুমি পিতার সমীপে আৰু আমি তো নিষ্কৰ্তব্য আৰু দাদা যোৱা তুমি কৰা ইয়াৰে অচিত প্ৰতিকাৰ। পিতা পিতা